অসম ফুটবল সন্থাই এইবাৰ আমাৰ যিখন ছিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্ণামেণ্ট ক্ষীৰোদ বৰুৱাৰ সৰণত ক্ষীৰোদ বৰুৱা হৈছে অসম ফুটবল সন্থাৰ একালৰ সাধাৰণ সম্পাদক আৰু তেখেতে এটা সময়ত আততায়ী গুলীত প্ৰাণ আহুতি দিছিল আৰু তেখেতৰ স্মৃতিস্বৰূপে এই প্ৰতিযোগিতাখন নামাকৰণ কৰা হৈছে। এইবাৰ 69 সংখ্যক ছিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্ণামেণ্ট এইবাৰ এফ জোনৰ খেলা ধেমাজি জিলাৰ ক্ৰীড়া সন্থাৰ আমন্ত্ৰণক্ৰমে চংকং ক্ৰীড়া সন্থাৰ আতিথ্যত এই চংকং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে। আৰু আজি চূড়ান্ত খেলত এই যিটো মাণ্ডলিক চূড়ান্ত খেল, এই চূড়ান্ত খেলত ওদালগুৰি জিলা ক্ৰীড়া সন্থা একাদশে গহপুৰ জিলা ক্ৰীড়া সন্থা একাদশক 3-0 গ'লত পৰাস্ত কৰি চূড়ান্ত পৰ্যায়লৈ তেখেতলোকে কোৱালিফাই হৈছে। এটা ভাল পৰিৱেশ। আমি অসম ফুটবল সন্থাই ফুটবলৰ উত্তৰণৰ কাৰণে কাম কৰি আছোঁ আৰু আমি আশা কৰিছোঁ যে চহৰাঞ্চলতকৈ গ্ৰামাঞ্চলতহে আমাৰ প্ৰতিভাবিলাক বেছি আছে আৰু প্ৰতিভাবিলাক বিকাশৰ ক্ষেত্ৰত এই গ্ৰামাঞ্চলৰ যিবিলাক আমাৰ ক্ৰীড়া সংগঠকসকলে ইয়াতে চেষ্টা কৰিব লাগিব আৰু যাতে আমাৰ যিসকল প্ৰতিভা আছে এই প্ৰতিভাবিলাক বিকশিত কৰিব লাগিব। আৰু আমি আশা কৰিছোঁ যে এই অঞ্চলৰ পৰাই যাতে অসমৰ ফুটবল জগতৰ বাবে আমি প্ৰতিভা ইয়াৰ পৰা উলিয়াই লৈ যাব পাৰোঁ। আৰু আমি আশা কৰিছোঁ ধেমাজি জিলা ক্ৰীড়া সন্থাকো অসম ফুটবল সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে অতি সুন্দৰভাৱে এই চংকং নহয় জানো চংকঙৰ কি খেলপথাৰ আঞ্চলিক ফুটবল সন্থাৰ পাগ্ৰক খেলপথাৰত যি সুন্দৰভাৱে প্ৰতিযোগিতাখন আয়োজন কৰিলে তাৰ বাবে মই চংকং আঞ্চলিক ফুটবল সন্থাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত আমি অসম ফুটবল সন্থাই তেখেতলোকৰ পৰা সহযোগিতা পাওঁ। কিমান তাৰিখে এইটো শুভাৰম্ভ হৈছিলে? এই খেলখন 28 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল। ইয়াতে 9টা দল আছিলে। এইটো এফ জোনত 9টা দল আছে। আপোনাৰ ভেৰগাঁও জিলা ক্ৰীড়া সন্থা, ওদালগুৰি জিলা ক্ৰীড়া সন্থা, তেজপুৰ জিলা ক্ৰীড়া সন্থা, গহপুৰ জিলা ক্ৰীড়া সন্থা, বিশ্বনাথ চাৰিআলি জিলা ক্ৰীড়া সন্থা, লখিমপুৰ, ঢকুৱাখানা আৰু ধেমাজি জিলা ক্ৰীড়া সন্থা। মঙলদৈ আছে। ফাইনেলটো আমি চূড়ান্ত পৰ্যায়ৰ খেলাসমূহ অহা 18 অক্টোবৰ তাৰিখৰ পৰা চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আতিথ্যত তাতে অনুষ্ঠিত হ'ব চৰাইদেউত। আমি আশা কৰিছোঁ খেলুৱৈসকলে যাতে এই প্ৰতিযোগিতাখন আচলতে অসম ফুটবল সন্থাৰ খুব গুৰুত্বপূৰ্ণ খেলা। এই খেলখনৰ পৰাই আমাৰ যিটো ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ বাবে দল বাছনি কৰা হয়। সেইকাৰণে আমি আশা কৰিছোঁ সকলো জিলা ক্ৰীড়া সন্থা উদ্যোক্তা সংগঠকসকলকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই প্ৰতিযোগিতাখন গুৰুত্ব সহকাৰে লৈ আমাৰ খেলুৱৈসকলক কৃতাৰ্থ কৰে। ধন্যবাদ। ভাল লাগিছে, পাব্লিক ছাপোৰ্টো আছিলে আৰু আহি বহুত ভাল লাগিছে। মানুহকেইটা বহুত ছাপোৰ্ট কৰিছে আমাক, বহুত ভাল লাগিছে। মানে খেলিও ভাল লাগিছে, টিম স্পিৰিটৰ কাৰণে খেলাটো বহুত ভাল লাগিছে আমাৰ। 3টা দলক আমি চূড়ান্ত কৰিছোঁ। আগতে খেলি আছিলোঁ আমি। এতিয়া ফাৰ্ষ্ট টাইম এইটো ছিনিয়ৰ ডিষ্ট্ৰিক্ট আৰু ফাৰ্ষ্ট টাইম কোৱালিফাই হৈছে। তাৰপিছত আমি ইয়াৰ পৰা কোৱালিফাই হৈ কিনি গোসাইগাঁও যাওঁ। এইটো এফ জোন না, আৰু তাতে এটা কিবা ডাঙৰ টুৰ্ণামেণ্ট নিচিনা হ'ব আৰু যোনটো টুৰ্ণামেণ্ট যিটো চেম্পিয়ন হ'ব এইটো সন্তোষ ট্ৰফী খেলিব যাব। মানে তাতে মানে আমি কিবা প্ৰেক্টিচ কৰিম পিছত যদি আমাৰ টিমটো যদি স্পিৰিটটো ভাল হয় তেতিয়া এটা আশা আছে আৰু। 3-0 হয়। ফাইনেলৰ কাৰণে মানে একো এনেকৈ কিবা লোৱা হোৱা নাই, ব্যৱস্থা লোৱা হোৱা নাই। মানে তাতে জিকিম বুলি আশা আছিলে আৰু ইমান মানে এনেকুৱা টিম যেনেকুৱা কম্পিটিশ্যন খেলি আছে আমাৰ টিমটো, এটা জিকিম বুলি আশা আছিলে মানে। নেক্সট ফাইনেলৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰিম। এইটোতো ক'ব নোৱাৰিম ডাইৰেক্টলি, টিম চাইহে ক'ব পাৰিম। মানে আশাটো বহুত আছে, এইটো টিমটো থাকিলে বহুত আশা আছে মানে। আৰু এইটো কোচটো আমাৰ যোনটো কোচ আছে এইটো কোচটো থাকিলে বহুত আশা এটা কিবা ছাপোৰ্ট পায় আৰু। মাৰ্কছ বুচুমাতাই এইটো কোচ থাকিলে